নমস্কাৰ আপোনালোকক বহুত দিনৰ মূৰৰ পিছত ভিডিঅ' দিব ওলাইছোঁ বিশেষকৈ ভিডিঅ' দিব পৰা নাই মোৰ মোবাইলটো হেৰাই গ'ল এতিয়া আকৌ নতুনকৈ মোবাইল লৈ আপোনালোকক ভিডিঅ' দেখাবলৈ আহিছোঁ আপোনালোকে ভিডিঅ' চাই নিশ্চয় ভাল পাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকক আজি জনাবলৈ পাই ভাল লাগিছে আৰু মোৰ ড্ৰেছযোৰ দেখি আপোনালোকে গম পাইছেই চাগে মই বৰ্তমান নামঘৰলৈ গৈ আছোঁ নামঘৰত আজি আমাৰ ভাদমহীয়া নাম লৈ আজি শেষ মানে সামৰণি আছে ভাদমহীয়া নাম সামৰণি তালৈ বুলি ওলাই আহি আছোঁ হৰিনাম কেনেকৈ আমাৰ ইয়াত নাম লয় আপোনালোকক দেখাম আপোনালোকে চাই থাকিব বৰ্তমান আহি পাই গ'লো আপোনালোকক দেখাম এতিয়া জাতি পাতম সম্বন্ধে পৰমানন্দ মাধৱম কৃষ্ণ হৰি হৰি ৰাম আমি আইসকলক পদা ধৰিবৰ কাৰণে সেৱা কৰিছোঁ কৃষ্ণ তামাম গৰম হৈছে দেই ভালে ইনফিনিক্সটো এইটো ৰিয়েলমি চতুৰ্বিংশতি অৱতাৰ তাৰমানে ২৪টা ভগৱন্তৰ ২৪টা অৱতাৰ কথা কৈছে যি ২৪টা বৰ্ণনা তাৰে ২৪টাৰ ভিতৰত ১০জনক ১০টাক মুখ্য হিচাপে লোৱা দেখি মুখ্য হিচাপৰ তাৰে এভাগ হৈছে পৰশুৰাম হয়নে পৰশুৰাম অৱতাৰ কথা কৈছে
পদহীন সাতবাৰ 3 সাতবাৰ 21 বাৰ যেতিয়া পৰশুৰামৰ দেউতাকক চেতাৰ্জুনে মাৰিছিলে তেতিয়া দেউতাকৰ মৰাশটো কাষত লৈ পৰশুৰামে প্ৰতিজ্ঞা কৰিছিলে অৰ্থাৎ চেতাৰ্জুনে 21খন ৰাজ্যৰ ৰজাক বান্ধি দিছিল যুদ্ধ কৰি পৰাস্ত কৰি 21খন ৰাজ্য দখল কৰি থৈছিল সেই 21খন ৰাজ্য 21জন ৰজা আছিল সেই ৰজাকেইজনক পৰশুৰামে গম পাইছিল যে 21খন ৰাজ্য 21জন ৰজা আছে তেতিয়াহে তেখেতৰ দেউতাকক মৰাশটোক লগত লৈ প্ৰতিজ্ঞা কৰিছিলে যে মই 21 বাৰ আক্ৰমণ কৰিম চেতাৰ্জুনৰ ৰাজ্যখন এই কথাটোৱে কৈছে 3 সাতবাৰ 21 বাৰ ৰাম তৃতীয় কাটিলা পৰশুৰে ধৰি নিকটিৰ কৰিলা বৈকুণ্ঠ বাৰিষাস্বৰূপ ভগৱত প্ৰসংগৰ বাবে জড়িত বায়ুমাতৃসকল ইয়াত যিখিনি বহু ভগৱন্ত আগত আমাৰ বহি ডাঙৰীয়া কৈ গৈছে যে 24টা অৱতাৰ ভগৱান কোন অৱতাৰত কোনখিনি কৰ্মতে কেনেধৰণে কৰিছিল তাৰ উপৰি কবিয়ে বৰ্ণনা কৰিছে যে তেওঁ ক্ষেত্ৰীয় যিমান আছিলে সকলোকে তেওঁ পৰাস্ত কৰিছে এনেকুৱা এজন বীৰ তেওঁ 321 বাৰ পৃথিৱী গোটেই জয় কৰিছে স্বৰ্গময় পাতাল ইন্দ্ৰলোক জয় কৰি অৱশেষত ভগৱানে চিন্তা কৰিছে এই তেওঁ 24টা অৱতাৰ এটা প্ৰশংসল অৱতাৰ সেই অৱতাৰটো ইতিমধ্যে মানে ভগৱানে চিন্তা কৰিছে যে ইমান অতি তনত হ'লে মানে পৃথিৱীৰ ধ্বংস হৈ যাব পাৰে সেয়েহে তেওঁ ইমানতে কাৰ্যত ৰাখিবৰ কাৰণে ভগৱান আকৌ অৱতাৰ ধৰিবলগীয়া হ'ল সেইটো তেওঁ কি হ'ল শ্ৰীৰাম অৱতাৰ ককৈলা গৰ্ভত তেওঁ মানে জন্ম হ'বলগীয়া বহু ভগৱানলৈ আহি নিজে অৱতাৰ ল'লে ৰাম বিৰাট শ্ৰীৰামচন্দ্ৰ আৰু লক্ষ্মণ তেওঁলোকজনে এনেকুৱা এজন দৈত্য অসুৰৰ বীৰ আছিলে তেওঁলোকক কৈছে যে বিৰাট মাৰিছ তেওঁলোকক মাৰিলে আৰু বিভীষণৰ গোটে ৰাৱণৰ ভায়েক বিভীষণৰ গোটেই আছিলে পৰাৰ দুখন তেওঁলোকো অতি দুৰ্ভাগ্য আছিল কিন্তু তেওঁলোকো ৰামে নিধন কৰিলে আৰু তাৰপিছত এতিয়া বনত থাকোঁতেই বালি আৰু হবিব দুইজন একে মাতৃ ককাই ভাই বালি আৰু এনেকুৱা এজন বীৰ পৃথিৱীৰ ভিতৰত বালিৰ সমান বীৰ আৰু নাই সি এনেকুৱা বস্তু মানে বীৰ সি মানে সকলোকে পৰাজয় কৰিব পাৰে গতিকে এতিয়া চিন্তা কৰিলে যেতিয়া হবিবক তেওঁ ৰাজ্যৰ পৰা খেদাই পঠিওৱাৰ পাছত তেওঁ মনতে ঘূৰি ফুৰোঁতে হঠাতে ৰাম আৰু লক্ষ্মণৰ মনোভাৱ সময় লগ পাই তেওঁ দুখৰ কথা যেতিয়া ক'লে সেই দুখৰ কথা কোৱাৰ পাছত তেতিয়া ৰামৰ লগত ভগিব সকলো কথা মতে বাক্য তেনেকুৱা কথোপকথন হোৱাৰ পাছত
তেওঁলোকেও মানি ল'লে, ৰামেও মানি ল'লে আৰু সখীও মানি ল'লে। আৰু মানি লোৱাৰ পাছত তেতিয়া বালিক এতিয়া মাৰিব লাগে। বালি এতিয়া এনেকুৱা কি যে সহজে মাৰিব নোৱাৰে। যি পাত কাঁহ একে পাত ফলে তেওঁক মানে নিধন কৰিব লাগিব। সেই পাত কাঁহ আহি আকৌ তাৰ নিজৰ কোণাত পৰিব লাগিব। সেই পাত কাঁহে তেওঁ মানে বালি নিধন কৰিব পাৰিব, নহ'লে মাৰিব নোৱাৰে। এই বুদ্ধিটো কোনে দিলে? ৰুক্মিণী কৰি দিলে। ৰুক্মিণী কৰি দিয়াৰ পাছত তেওঁ তাকে কৈছে যে একপাত হৰে শংকৰলীলা দেৱতেও মানে তেওঁ দিব নাম কৰি দিলে। তাৰপাছত কৈছে তাৰ ঠাইত তেওঁক আকৌ পুনৰ কি কৰিলে? সেই বনৰ বান্দৰৰ অভিভাৱক ৰজা পাতিলে।
ঐ শ্ৰীমন্ত শংকৰে ঐ মণিকূট সাজিলে ঐ আঁঠুতি তুলসীৰ খুটি ঐ বাহিৰত লিখিলে ৰাম ৰাম বুলি ঐ ভিতৰত লিখিলে বান্ধিলা বেটি শংকৰো কি নামে বান্ধিলা বেটি
সভাসদ ঈশ্বৰ কি বিলাই আহা আহা সখী হবে বিন্দা বনে যাওঁ বজাই আছে মোহন দেনো ও কানাই বাহি বজাই যান ৰাতি ৰাধাই হলে পাতি পাতি বকুলৰ গোপিনী আউলি বাউলি কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি ও কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি